মৰমৰ ছাত্ৰ ছাত্ৰীসকলকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 14.2 দিয়া প্ৰশ্ন নম্বৰ 3 আৰু 4। এর আগৰ ভিডিঅ'টোত আমি প্ৰশ্ন 1 আৰু 2 সমাধান কৰিছিলোঁ। যদি তোমালোক চোৱা নাই হেতু চাই লবা। সো আজিৰ 3 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে। ইয়াতে চোৱা, কোন মহানগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ শতাংশত আছিল এনে ধৰণৰ। ঠিক আছে, আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ আমাক এনে ধৰণৰ তথ্য আকাৰে দিয়া আছে। ঠিক আছে, সো ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে শ্ৰেণী অন্তৰাল 84, 86, 86 এর পৰা 88 ইত্যাদি ধৰণলৈ এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। এই তথ্যখিনি লৈ আমাৰ কি এটা বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগিব। ঠিক আছে, সো আমি ইয়াৰ সমাধান কৰিম। এতে যোৱা আমি তথ্যখিনি লিখি লৈছো। ঠিক আছে, এতিয়া কি এইটো বাৰম্বাৰতা বিভাজন তালিকা, এটা এটা তালিকা বনাইছো। এতে সো এটা হবে আপেক্ষিক আর্দ্রতা, তার পিছত দাগ চিহ্ন, তার পিছত বারম্বারতা। ঠিক আছে, সো আপেক্ষিক আর্দ্রতার আমার শ্রেণী অন্তরালটো কি লব কৈছে, আমাক শ্রেণী অন্তরালটো কৈছিল 84 এর পৰা 86, 86 এর পৰা 88 এনেকৈ হ'ব। ঠিক আছে, সো এটা আপেক্ষিক আর্দ্রতা কিমান হ'ব, 84 এর পৰা 86, 86 এর পৰা 88, 88 এর পৰা 90, 90 এর পৰা 92, 92 এর পৰা 94, 94 এর পৰা 96, 96 এর পৰা 98, 98 এর পৰা 100। ঠিক আছে, এটা আমার কি হল আপেক্ষিক আর্দ্রতা। এতিয়া আমাৰ চাব লাগিব 84 এর পৰা 86 লৈকে কিমানখিনি আপেক্ষিক আর্দ্রতাৰ পৰিমাণ আছে। সো ইয়াতে আমি তথ্যখিনিৰ পৰা এইটো গণনা কৰি উলিয়াম। ঠিক আছে, সো 84 তকৈ বেছি হ'ব লাগিব আৰু 86 তকৈ কম। সো এনেকুৱা কোনটো আছে 8 সো 84 তকৈ আমাৰ বেছি আছে, এটো হ'ব আৰু আমাৰ নাই। সো কেইটা হ'ব ইয়াতে দাগ চিহ্ন এটা, যেটা আমি এটা পাইছো দাগ চিহ্ন কেইটা হ'ব এটা। সো ইয়াৰ বাৰম্বাৰতা কি হ'ব 1। ঠিক আছে, এতিয়া আমি লক্ষ্য কৰিম 86 এর পৰা 88 লৈকে কেইটা আছে। ঠিক আছে, 86 এর পৰা 88 লৈকে কেইটা আছে। সো 86 তকৈ বেছি হ'ব লাগিব, এইটো এটা হয়। একটা পালো, কেইটা পালো এটাই। ঠিক আছে, সো আমার দাগ চিহ্ন কেইটা হ'ব এটা, এর বারম্বারতা কি হ'ব 1 হল। এটা সো 88 এর পৰা 19 কেইটা আছে। ঠিক আছে, 88 এর পৰা আমাৰ কি ল'ব লাগে 90 লৈকে। সো 88 এর পৰা 90 লৈকে এটা হয়। তাৰ পিছত এইটো এটা হয়। সো আমি কেইটা পালো দুটা, দাগ চিহ্ন কেইটা হ'ব দুটা, বাৰম্বাৰতা কি হ'ব 2। ঠিক আছে, এতিয়া আমি উলিয়াম কি 90 এর পৰা 92 লৈকে। ঠিক আছে, 90 এর পৰা 92 লৈকে এটা গণনা কৰা। 90 এর পৰা 92 এটা হ'ব। ঠিক আছে, তাৰপিছত এইটো এটা দুটা, কেইটা পালো দুটা। ঠিক আছে, সো এইটো কি হ'ব দাগ চিহ্ন হ'ব 2, বাৰম্বাৰতা হ'ব কিমান 2 হল। এতিয়া আমি উলিয়াম কি 92 এর পৰা 94, 92 এর পৰা কি উলিয়াম 94 লৈকে। ঠিক আছে, এই গণনা কৰা 94 এর পৰা 92 এর পৰা 94 লৈকে উলিয়াম।
92তকৈ ডাঙৰ 92তকৈ ডাঙৰ এটা হয় দুটা হয় তিনিটা চাৰিটা পাঁচটা ছয় ছটা হলো সাতটা হলো ঠিক আছে সো কেইটা আছে 92 আৰু 94 ৰ ভিতৰত সাতটা দাগ চিনৰ কেইটা হ'ব 7 5 2 7 সো বাৰংবাৰতে কিমান হ'ব আমাৰ 7 ঠিক আছে এতিয়া আমি উলিয়াম কি 94 ৰ পৰা 96 ৰ মাঝখানত কেইটা আছে 94 আৰু 96 ৰ মাঝখানত ঠিক আছে সো 94 ত কি ডাঙৰ হ'ব লাগিব 94 ত কৈ ডাঙৰ 96 ত কৈ কম সেটা পালো তাৰ পিছত দুটা পালো তিনিটা পালো তিনিটা পালো তিনিটা পালো তিনিটা পালো চাৰিটা পালো পাঁচটা পালো পাঁচটা পালো ছয়টা পালো ছয়টা সো আমি কেইটা পালো ছয়টা সো আমাৰ দাগ চিহ্ন কিমান হ'ব ছয়টা 1 2 3 4 5 6 বাৰংবাৰতে কিমান হ'ব আমাৰ 6 ঠিক আছে এতিয়া আমি মিলাম কি 96 ৰ পৰা 98 লৈকে ঠিক আছে 96 ৰ পৰা 98 সো 98 টো নহব 96 ৰ পৰা 98 লৈকে এটা দুটা তিনিটা পালো চাৰিটা পালো পাঁচটা পালো ছটা পালো ঠিক আছে সাতটা পালো কিমান পালো আমি সাতটা ঠিক আছে আমাৰ দাড়ি কেইটা হ'ব দাগ চিহ্ন কেইটা হ'ব সাতটা 1 2 3 4 5 6 7 বাৰংবাৰতে কিমান হ'ব আমাৰ 7 ঠিক আছে এতিয়া আমি উলাম কি 98 ৰ পৰা 100 লৈকে ইয়াৰ মাঝখানত কিমানটা আছে 98 ৰ পৰা 100 লৈকে এটা হ'ব দুটা তিনিটা 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 তিনি তিনি চাৰিটা সো আমি কেইটা পালো চাৰিটা ঠিক আছে সো দাগ চিহ্ন আমাৰ কিমান হ'ব চাৰিটা হ'ব দাগ চিহ্ন কেইটা হ'ব চাৰিটা বাৰংবাৰতে হ'ব আমাৰ কিমান 4 ঠিক আছে সো আমি মুঠ লিখিম এতিয়া মুঠ আমি কিমান পাম এইটো গণনা কৰা এইটো 1 1 2 2 2 4 4 2 6 6 7 13 13 6 19 19 7 কিমান হয় 26 26 আৰু 4 কিমান হ'ব আমাৰ 30 সো আমি মুঠ কিমান পালো বাৰংবাৰতা 30 ঠিক আছে এইখিনি আমাৰ কি বাৰংবাৰতা বিভাজন তালিকা হল এইখিনি এক নম্বৰটোৰ সমাধান এতিয়া আমাৰ দ্বিতীয়টো প্ৰশ্ন কি কৈছে তোমালোকে চাবা দ্বিতীয়টো প্ৰশ্ন চোৱা এই তথ্যখিনি কোন মাহ বা ঋতুৰ নিৰ্দেশ কৰে বুলি ভাবা ঠিক আছে এই তথ্যখিনি যে দিয়া আছে আমাক এটো কোনটো মাহ বা কোনটো ঋতু নিৰ্দেশ কৰে এটা আমাক কি উত্তৰ দিব লাগিব যেটো চোৱা এতে আপেক্ষিক আৰ্দ্ৰতা বিলাক হেতে চোৱা তল ফালে বেছি কৈ আছে মানে আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ বেছি সংখ্যক দিনত কি আর বেছি আছে ঠিক আছে সো যেহেতু আপেক্ষিক আর্দ্রতার পরিমাণ বেশি কৈ পোৱা আছে সো আমাৰ ঋতুটো কি হ'ব বাৰিষা কাল আমি জানো কি বাৰিষা কালত আপেক্ষিক আর্দ্রতার পরিমাণ কি বেশি হয় ঠিক আছে সো আমাৰ ঋতুটো কি লিখিব পাৰিম বাৰিষা কালৰ ঋতু আর আমি 2 নম্বৰটোৰ সমাধান লিখিম ঠিক আছে এই তথ্যখিনি বাৰিষা কালত এই তথ্যখিনি বাৰিষা কালত লোৱা বুলি
লোৱা বুলি ধাৰণা কৰা হৈছে কিয়নো আপেক্ষিক আৰ্দ্ৰতা যথেষ্ট বেছি দেখা গৈছে ঠিক আছে যেটা আপেক্ষিক আৰ্দ্ৰতা যথেষ্ট বেছি দেখা গৈছে সো আমাৰ ঋতুটো কি বাৰিষা কাল হ'ব বুলি ধাৰণা কৰা হৈছে আৰু এটা প্ৰশ্ন আমাৰ আছে কি এইটো চ তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ কি হ'ব হয় এই যে বিস্তাৰ বা পৰিসৰ কি আছিল আমাৰ তথ্যখিনিৰ পৰা আটাইতকৈ পৰিসৰটো আমাৰ আছিল দেখো তথ্যখিনিৰ পৰা আটাইতকৈ যেটো সৰ্বোচ্চ আছে আৰু আটাইতকৈ যেটো সৰ্বনিম্ন আছে সৰ্বোচ্চটোৰ পৰা যদি আমি সৰ্বনিম্নটো মাইনাস কৰি দিওঁ তেন্তে আমি কি পাম তথ্যখিনিৰ পৰিসৰ বা বিস্তাৰ এতিয়া আমি চাব লাগিব তথ্যখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ বা সৰ্বোচ্চ কোনটো আছে ঠিক আছে এটা চাবা এটা 99.2 ইয়াতকৈ আৰু বেছি আছে নেকি চাবা 99 আৰু নাই আমাৰ এটো কি সর্বোচ্চ ঠিক আছে আৰু সর্বনিম্ন কোনটো হ'ব এটো চাব লাগিব ঠিক আছে তো সর্বনিম্ন কোনটো হ'ব দেখো গোটেইকেইটা কি আমাৰ 90 ৰ ওপৰতে আছে অকল এটো চোৱা কি আমাৰ 84.9 আছে সো এটা আমাৰ কি সর্বনিম্ন হ'ব সো আমি কি কৰিম এটোৰ পৰা এটো মাইনাস কৰি দিলে আমি কি পাম বিস্তাৰ বা পৰিসৰ পাই যাম ঠিক আছে সো 3 নম্বৰটোৰ সমাধান কি হ'ব তথ্যখিনিৰ বিস্তার বা পরিসর কি হবে সর্বোচ্চ কোনটো পালো 99.2 মাইনাস সর্বনিম্ন কি পাইছো আমি 84.9 ঠিক আছে সো এটিৰ পৰা এটো বিয়োগ কৰিলে আমাৰ কিমান হ'ব 14.3 ঠিক আছে সো এটা আমি কি পালো তথ্যখিনি বিস্তার বা পরিসর এটি আমার কি সমাধান ঠিক আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম সো প্ৰশ্নটো আমাক দিয়া আছে আসন্ন সেন্টিমিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে পোৱা গৈছে ঠিক আছে তলত উল্লেখ কৰা ধৰণে আমাক কি 50 গৰাকী ছাত্ৰৰ উচ্চতা দিয়া আছে আৰু এটা আমাক কি তথ্য আকাৰে দিয়া আছে তো 1 নম্বৰ প্ৰশ্নটো হ'ল 160 পৰা 165 165 পৰা 170 ইত্যাদি শ্ৰেণী অন্তৰাললৈ উপৰোক্ত তথ্যখিনি এখন বাৰম্বাৰতা বিভাজন তালিকা সজা প্ৰথমে আমাৰ কি কৰিব লাগিব বাৰম্বাৰতা বিভাজন তালিকা সজাব লাগিব আৰু দ্বিতীয়টো প্ৰশ্ন আমাক কি কৈছে ইয়াত তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনেদৰে সিদ্ধান্ত উপনীত হ'বা ঠিক আছে সো আমি ইয়াৰ সমাধান কৰিম এতে সো আমি তথ্যখিনি লিখি লৈছো ঠিক আছে সো 1 নম্বৰটোৰ সমাধান হ'ব কি বাৰম্বাৰতা বিভাজন তালিকা আমি বনাম এতে সো তালিকাখন আমি ৰেডি কৰি থৈছো এটা হ'ব উচ্চতা দাগ চিহ্ন তাৰ পিছত কি আমাৰ বাৰম্বাৰতা এটা সো শ্ৰেণী অন্তৰালটো আমাৰ কি কৈছিল 150 পৰা 155 15 পৰা 160 160 পৰা 165 165 পৰা 170 আৰু 170 পৰা 175 ঠিক আছে এতিয়া আমাৰ উলিয়াব লাগিব 150 পৰা 155 ৰ ভিতৰত কিমানটা আছে ঠিক আছে 150 আৰু 155 ৰ মাঝখানত কিমানটা ছাত্ৰৰ উচ্চতা আমাৰ আছে হেতু আমি কি গণনা কৰি উলিয়াম তথ্যখিনিৰ পৰা সো ইয়াতে সো 150 হ'ব এটা দুটা পালো আমি তিনিটা চাৰিটা পাঁচটা ঠিক আছে পাঁচটা পালো ছটা পালো ছটা সাতটা হল এটা আঠটা পালো নটা পালো দহটা পালো 11 12 সো আমি কিমান পালো 12টা টোটাল সো 150 আৰু 155 এর মাজত এইটা ছাত্র ছাত্রীর উচ্চতা আছে আমার 12টা সো দাগ চিহ্ন আমার কেটা হবে 12টা 1 2 3 4 5 1 2 3 4 5 5 10 হল আৰু দুটা ঠিক আছে সো এর বাৰম্বাৰতা কিমান হ'ব 12 হল এতিয়া আমি উলিয়াম কি 155 আৰু 160 ৰ ভিতৰত কেইটা আছে ঠিক আছে
সো ইয়াত কি 155 পৰা আৰম্ভ হ'ব কিন্তু 160 নহ'ব ঠিক আছে 160 ইয়াৰ পৰা আৰম্ভ হ'ব সো আমি এইটোত কি ল'ম 155 টো ল'ম কিন্তু 160 নল'ম সো 155 ৰ পৰা বা 155 তকৈ বেছি কোনটো আছে এইটো আমি গণনা কৰিম সো এইটো নহ'ব 155 ৰ ওপৰত চোৱা কি আছে এইটো এটা পালো দুটা পালো তিনিটা পালো চাৰিটা পালো পাঁচটা পালো ছটা পালো সাতটা পালো আঠটা পালো নটা পালো ঠিক আছে সো 155 আৰু 160 মাজৰ আমি কেইটা পালো নটা সো ইয়াত দাগচিন আমাৰ কেইটা হ'ব 9 1 2 3 4 5 1 2 3 4 ঠিক আছে সো ইয়াৰ বাৰম্বাৰতা কি হ'ব 9 এতিয়া আমি উলিয়াম 160 আৰু 165 ৰ ভিতৰত কেইটা আছে এই যে 160 এটো হ'ব এটা পালো এটাটো নহব 165 ৰ তলত থাকিব লাগিব এটা পাইছো আমি দুটা পালো তিনিটা পালো চাৰিটা পালো পাঁচটা পালো ছটা সাতটা আঠ নটা পালো 10টা পালো 11 12 13 14 কেইটা পালো আমরা 14টা ঠিক আছে 160 আৰু 165 এর মাজত আমি কেইটা পালো 14টা সো আমার দাগ চিহ্ন কেইটা হ'ব 14টা ঠিক আছে 1 2 3 4 5 1 2 3 4 5 5 5 10 হল আর আমার সাইড আগে বাকি থাকিল 1 2 3 4 সো ইয়ার বারামরাতে কিমান হ'ব 14 এতিয়া আমি 165 আৰু 170 এর মাজত কেইটা আছে হেটো নির্ণয় কৰিম ঠিক আছে সো এটা গণনা কৰো সো 165 একটা পালো দুটা দুটা পালো তিনিটা পালো তিনিটা চাৰিটা পালো পাঁচটা ছটা সাতটা ঠিক আছে 8টা 9টা 10টা আৰু নাই ঠিক আছে সো আমি 165 আৰু 170 এর মাঝখানে কেইটা পালো 10টা ঠিক আছে সো এর দাগচিহ্ন কেইটা হ'ব 10টা 1 2 3 4 5 সরি এটো নহব এনেকৈ 5 দিয়া হয় 5 আৰু 5 2 3 4 5 ঠিক আছে 10টা সো এর বারামতে কিমান হ'ব 10 ঠিক আছে এটা সো এটা পাই গলো এটো ইয়াতে হ'ব ঠিক আছে যে সব 170 আৰু 175 এর মাঝখানে কেইটা আছে এটা আমি নির্ণয় কৰিম ঠিক আছে 170 আৰু 175 এর মাঝে সো এটা পালো দুটা তিনিটা চাৰিটা 4 5 আর আমার নাই সো আমি কেইটা পালো টোটাল 5টা 170 আর 17 মাজত কেইটা পাইছো 5টা সো এর দাগচিহ্ন এটা হ'ব 5টা এর বারামতা কিমান হ'ব 5 ঠিক আছে সো আমি ইয়াত লিখিম কি মোট বারামতা আমাৰ কিমান হ'ব এটা এটো গুণা 9 আৰু 2 কিমান হয় 21 আৰু 14 35 আৰু 10 45 আৰু 5 কিমান হ'ব 50 সো আমি টোটাল বারামতা কিমান পালো 50 ঠিক আছে এইটোই আমাৰ কি বারামতা বিভাজন তালিকা এটা আমাৰ দ্বিতীয়টো প্ৰশ্ন কি আছিল এটা সোয়া সো দ্বিতীয়টো প্ৰশ্ন আমাৰ কি কৈছে তালিকাত পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনে ধৰণৰ সিদ্ধান্তত উপনীত হবা ঠিক আছে সো তালিকা যেটা আমি পালো এইটো তালিকা আমি পালো এই তালিকাৰ পৰা আমি উচ্চতা সম্পৰ্কে কিবা সিদ্ধান্তত উপনীত হম ঠিক আছে সো তালিকাৰ পৰা আমাক কি পোৱা যায়
এটা চোৱা 165ৰ তলৰ উচ্চতা এইখিনি চোৱা আমাৰ কিমানজন ষ্টুডেণ্টৰ আছে এটা চোৱা 21 আৰু 14 কিমান হয় 35 সো 35 মানে এটা কি 50% কৈ বেছি হয় বা 50% কৈ বেছি ছাত্ৰৰ উচ্চতা কি আমাৰ 165 সেন্টিমিটাৰ কৈ কি হ'ব কম হ'ব ঠিক আছে সো আমি এটা লিখিব পাৰো তালিকাৰ পৰা কি তালিকাৰ পৰা আমি এতে লিখিম আমি 2 নম্বৰটোৰ সমাধান 2 নম্বৰটোৰ সমাধান আমি কি লিখিম তালিকাৰ পৰা সো এখানে আমি লিখে দিছি সোয়া তালিকার পৰা ব্যক্ত কৰিব পাৰি যে 50% কৈ অধিক ছাত্র ছাত্রীৰ উচ্চতা কি 165 সেন্টিমিটার কৈ কি কম ঠিক আছে এইটোই আমাৰ কি দ্বিতীয়টো প্ৰশ্নৰ সমাধান ঠিক আছে সেটা আমাৰ কি প্ৰশ্নৰ সমাধান